হেল্ল' এভৰিৱান। আজি পবিত্ৰ ভাদমহীয়া ঢেকীয়াখোলা বৰনামঘৰলৈ যাবলৈ হ'লোঁ। গাঁৱৰ গেটখনৰ মুখৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। বলকচোন যাওঁ আমি ঢেকীয়াখোলা অভিমুখে। এয়া আহি আছোঁ আমি গাড়ীত, সকলো পুৰুষ মহিলা গাঁৱৰ সকলোখিনি। সকলোৱে নিজৰ নিজৰ মোবাইল চোৱাত ব্যস্ত, কোনোৱে কথা পতাত ব্যস্ত। ময়ো ভিডিঅ' কৰাতে ব্যস্ত হৈ আপোনালোককো দেখুৱাম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু আমি আহি অট'মেটিক আপোনাৰ ঢেকীয়াখোলা নামঘৰ পাওঁ অৱস্থা হ'ল। এয়া চাওক, ঢেকীয়াখোলা নামঘৰ সন্মুখ ভাগৰ দ্বাৰা ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ যিয়ে নেকি। এয়া আমি আহি অন্তিম সময়ত ঢেকীয়াখোলা বৰনামঘৰত উপস্থিত হ'লোহি। আৰু উপস্থিত হৈ লগালগে কেইখনমান ফটো মাৰিলোঁ। ফটো মাৰি ভিডিঅ' এটাও প্ৰস্তুত কৰিলোঁ। আপোনালোকে যিসকলে দেখা নাই তেওঁলোককো দেখুৱাম বুলি ভাবি পেলাই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু প্ৰস্তুত কৰি পেলাই আপোনালোকে চাওকচোন কিমান ধুনীয়া সুন্দৰ পৰিৱেশ। আপোনালোকক যদি কোনোবা অহা নাই তেতিয়াহ'লে নিশ্চয় আহিব, প্ৰভুৰ ওচৰত সেৱা জনাবহি। তাৰপিছত চাকি দিওঁ বুলি ভাবি পেলাই চাকি দোকান এখনলৈ গ'লোঁ। এই চাকি দোকানৰ দাদাজনক ক'লোঁ চাকি কেনেকৈ, সৰু চাকিবোৰ দাম বেছি, হ'লেও বৰগছ এগছকে ল'লোঁ চাকি। আৰু বৰগছ এগছ লগাই চাওক, চাকি দিয়া জেগাত কিমান ভিৰ ভক্তৰ। চাকি জ্বলাবলৈ ক'তো জেগাই নাই। গোটেইখন ঘূৰি চাওকচোন আপোনালোকে এবাৰ, ইমানেই বন্তি জ্বলি আছে ন, জ্বলাৰ জেগাই নাই। হ'লেও তাৰ মাজতে বন্তি এগছি জ্বলাই ল'লোঁ আৰু লগাই প্ৰভুৰ ওচৰত সেৱা আভাস কৰিলোঁ। সেৱা আভাস কৰি আপোনালোককো দেখুৱাবলৈ এয়া ভিডিঅ' চাওকচোন কিমান ধুনীয়া লাগিছে, কিমান সুন্দৰ পৰিৱেশ। আপোনালোক কোন কোন আহিছে এবাৰ কমেণ্ট কৰি জনাবচোন। তাৰপিছত এনেকৈ সেৱা কৰি মেলি আহি পেলাই আপোনাৰ আকৌ বলকচোন আমি এবাৰ বেলেগ এফালে যাওঁ। এয়া চাওক, গুৰুজনাৰ যিভাগ মানে মুহাত উঠি ভৰি ধুইছিলে তেখেতে, এয়া সংৰক্ষণ কৰি ৰাখিছে পৰিচালনা সমিতিয়ে। ইমান ধুনীয়া লাগিছে নহয়নে বাৰু। তাৰপিছতে আহি আমি গেটৰ আকৌ সন্মুখ দ্বাৰা পালোঁ। চাওক ভক্তৰ কিমান ভিৰ, দোকানত কিমান ধুনীয়া ধুনীয়া দোকান, ভক্ত, ফটো মৰা মানুহ, মানে ইয়াতে সুন্দৰ পৰিৱেশ, বহুত ধুনীয়া। আৰু তাতে আকৌ আমি পাছফালে গ'লোঁ। পাছফালে গৈ পেলাই পুখুৰী পাৰতে ৰৈ পেলাই মাছখিনি চালোঁ, কিমান ধুনীয়া লাগিছে পৰিৱেশটো নহয়নে বাৰু। এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।